সকলে তো সংবাদ জগতৰ মানুহ মই যিমান জানো আপোনাসকলে বেছি ভালকৈ জানে আজিতো আপোনালোকেও ডিনাই কৰি একো লাভ নাই স্পষ্ট কথা আপোনাসকলে সময়ে সময়ে মিডিয়াবিলাকত প্ৰকাশ কৰি আছে প্ৰিণ্ট মিডিয়াটো ওলাই আছে ইলেক্ট্ৰনিক্স মিডিয়াটো ওলাই আছে বাস্তৱ ঘটনা বাস্তৱ এইবিলাক কাৰ্যকলাপ তাতে অনৈতিক ভাবে চলি আছে এই কাৰ্যকলাপটো আজিলৈকে চলাই আছে এই কথাবিলাক এতিয়া আমাৰ এই অঞ্চলৰ ৰাইজৰ লগতে গোটেই অসমৰ ৰাইজে জানে সকলো স্তৰৰ ৰাইজে জানে ছাত্ৰ ছাত্ৰী কৃষক মজদুৰ যিবিলাক আমাৰ আছে সংবাদ জগতৰ মানুহ আছে ৰাজনৈতিক জগতৰ মানুহ আছে গোটেইবিলাকে চবে জানে বেপাৰ বাণিজ্য কৰাবিলাকৰ কথাটো বাদে দিয়ক তেখেতসকলে যি অৱস্থাত থাকি আজি বেপাৰ বাণিজ্যত মানে থাকিব লগা হৈ আছে আজি মানে ব্ৰইলাৰৰ ওপৰত মানে ৩২,০০০ টকা গাহৰি ট্ৰাকৰ পৰা ১.৫ লাখ টকা কণীৰ পৰা ১ লাখ টকা মাছৰ গাড়ীৰ পৰা ১ লাখ টকা এইবিলাক বাঁহৰ যিটো ট্ৰাক ইয়াৰ পৰা মানে ৩,০০০ টকা লোহা চিমেণ্ট এইবিলাক আমাৰ মানে শাক পাচলি যিমান আহে ট্ৰাক নতুন নতুন গাড়ী বাইক মানে ৪চকীয়া গাড়ী মানে ২চকীয়া বাহন গোটেইবিলাকৰ পৰা আজি তাত শ্ৰীৰামপুৰত মুক্তভাৱে একেবাৰে সিন্ডিকেট ৰাষ্ট্ৰ চলাই আছে আৰু এই সিন্ডিকেটটো এতিয়া কোনে চলাই আছে সেইটো আমাৰ BTC বাকী ৰাইজৰ লগতে গোটেই অসমবাসী ৰাইজে জানে এতিয়া ইয়াত আমাৰ মেইনলি BTC চৰকাৰৰ ছত্ৰছায়াত এই সিন্ডিকেট ৰাষ্ট্ৰ চলাই আছে মই ইয়াৰ কাৰণে কৈ আছো BTC চৰকাৰৰ এই সিন্ডিকেটৰ নায়কজনক এতিয়া ৰাইজৰ মাজলৈ প্ৰকাশত আনিব লাগে ইয়াৰ কাৰণে মই অসম চৰকাৰৰ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱক মানে আহ্বান কৰিব খুজিছো অনুৰোধ কৰিব খুজিছো যে আজি বজাৰত আমি মাছ কিনি খাব নোৱাৰো মাংস কিনি খাব নোৱাৰো ইমান দাম বাঢ়ি গৈছে এই সিন্ডিকেটৰ কাৰণে গতিকে গৰীব দুখীয়া মজদুৰ যিবিলাক আমাৰ কৃষক ৰাইজ এই অঞ্চলৰ ৰাইজৰ হৈ পেলাই মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত অভিযোগ আৰু তেখেতৰ পৰা হস্তক্ষেপ মই বিচাৰিছোঁ যে সোনকালে ইয়াত এটা তদন্ত আৰম্ভ কৰক আৰু সিন্ডিকেট ৰাজটো সোনকালে বন্ধ কৰিব লাগে আৰু এই সিন্ডিকেটৰ নায়কজন কোন হয় এই মানুহজনক এতিয়া আমাৰ মানে ৰাইজৰ মাজত প্ৰকাশত আনিব লাগে চিনি পাওঁ ভালকৈ জানো যে তেখেতে এজন সৎ সাহসী মানুহ তেখেতৰ নিচিনা শক্তিশালী মুখ্যমন্ত্ৰী অসমত আজিলৈকে আমি পোৱা নাই তেখেতে অনৈতিক কাম কৰা কোনো শক্তিৰ লগত আপোচ কৰা নাই এই ড্ৰাগছৰ বেপাৰীয়ে হওক এই গাঞ্জা বেপাৰীয়ে হওক এই মানে চোৰ ডাকাইত বদমাছেই হওক ওই সিন্ডিকেট কৰাই হওক কাকো তেখেতে ৰেহাই দিয়া নাই গতিকে শ্ৰীৰামপুৰ যিটো চলাই আছে যিবিলাক চলি আছে সেইবিলাকৰ ওপৰত তেখেতে নিশ্চয় ইয়াৰ লগত জড়িত থকা ব্যক্তিসকলৰ লগত কাৰো লগত তেখেতে কেতিয়াও আপোচ নকৰিব এই দৃঢ় বিশ্বাস আস্থা তেখেতৰ ওপৰত আমাৰ এই অঞ্চলৰ ৰাইজৰ চবৰে আছে এই অঞ্চলৰ ৰাইজে মোৰ ওচৰত গৈ পেলাই বাৰে 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 আবেদন নিবেদন কৰিছে আপুনি ইয়াৰ ওপৰত মাত মাতক আপুনি ইয়াৰ এগেইনষ্টত কাম কৰক বুলি সিন্ডিকেটৰ বিৰুদ্ধে চবেই ইয়াক আৱাজ উত্থাপন কৰিছে গতিকে এটিয়ে জনপ্ৰতিনিধি হিচাপে মোৰো আৱাজ মোৰো দাবী এইটোৱেই হয় যে সিন্ডিকেটটো বন্ধ হ'ব লাগে আৰু একমাত্ৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী দেৱৰ হস্তক্ষেপৰ কাৰণেহে বন্ধ হ'ব আৰু তেখেতেহে বন্ধ কৰিব পাৰিব গতিকে মই ৰাইজৰ হৈ তেখেতক অনুৰোধ কৰিছোঁ বাইক सालायनो मोजां मोनग्रा सुबुंफोरनि थाखाय मोनसे गोजोनथाव खौरां जोबोद खम बेसेनावनो लननि गेजेरजों बाइक लानो हागोन क'क्राझार जिल्ला सेरफांगुरियाव थानाय पंका एन्टारप्राइजआव मोनसे गोदान खाबु लाबोदों फैगौ 30 आगस्तनिफ्राय 2 सेप्तेम्बरसिम पंका एन्टारप्राइजआव लन मेला खुंफुंगोन बेनि गेजेरजों नोंथाङा बाजाज कम्पानिनि गुबुन गुबुन रोखोमनि गोदान गोदान बाइकफोरखौ जोबोद खम डाउन पेमेन्ट होनानैनो लनाव लानो हागोन बारा नङा गासै 10,000 डाउन पेमेन्ट होनानैनो नोंथाङा बाइकखौ मोनफुंनो हागोन जोबोद खम बिबांनि सुदआवनो गारिफोरखौ लानो हानायनि खाबु मोनगोन
बाइकजों लोगोसे बेसेन नाङाजासे हेलमेटबो मोननो हागोन। 1000 रांजों नोंथाङा बुकिं खालामग्रोनानैबो दोनहरनो हागोन। बेजों लोगोसेयैनो नोंथांनि गोजाम जानाय गासैबो रोखोमनि बाइक स्कुटिफोरखौबो सोलाय सोल' खालामनायनि खाबुखौबो मोननो हागोन। गोबांथार मिथिनो थाखाय 9101547892 आरो 60038171991 जानबुं अनजिमायाव जगाजग खालामहरनो हागोन।